ক্ষত নিপতিৰ এহি নিজ ধৰ্ম লোকক নিয়মে হি যে ৰাজাৰ ধস ধৰ্ম দেৱে তুষ্ট সুন্ত হৰি জগত ঈশ্বৰ যাৰ তুষ্ট ভলে নাহি অসাধ্য লোকৰ যত কিছু মনোৰথ প্ৰজাৰ মিলয় শুৱে অনুদিনে হবে সন্তোষ হৃদয় ৰাজা ভৈলে যদি নেদে ধৰ্ম উপদেশ লৱে কৰ ছয় মাত্ৰ দিয়া নানা ক্লেশ ৰাম এহিহে প্ৰজাৰ ধৰ্ম বেদৰো বিদিত পালিবে ৰাইজৰ আজ্ঞা হুয়া শুদ্ধ চিত হেন জানি কৰিও কয় আমাৰ দেখ অন্তৰ্যামী দৃষ্টি কৰি ভজা ঋষিকেশ উপকাৰ কৰিব লাগিব শব্দ দিশত মই বিপদত পৰিছো মোক পইচা 10 টকা দি অলপ সহায় কৰিব লাগিব পৰোপকাৰ কোনোবা বিপদত পৰিছে সেইটো উদ্ধাৰ কৰিব লাগিব পৰোপকাৰ ইৰাম প্ৰজা ভৈলে হুৱে পুত্ৰ সমান প্ৰজাৰ পুত্ৰ ভৈলে লাগে পিণ্ড বিবাদ বাপৰ মুৰবী পিণ্ড দান হুৱে ভজিলে ঈশ্বৰ সেইকাৰণে অৰ্পণ অপ্ৰয়াসে সিজি বেক প্ৰয়োজন অনুগ্ৰহ মূৰ পানীও বচন সাৱধানে শুনা দেৱ পিতৃ ৰাম ইটো মহাধৰ্মৰ সীমা বিপৰীত একেবাৰে হুৱে তিনি জন শুদ্ধ চিত জীৱা কহে জীৱা শুনে জীৱাই আনন্দিত তিনিৰো সমান ফল শাস্ত্ৰৰ বিদিত ৰাম ইহাৰ উত্তৰতে শুনা সৰ্বলোক চিত্ৰ স্থিৰ কৰি পাছে মনে গুণিউক যদিনো হি কন্ত হৰি তলুইক ঈশ্বৰ তেবে কেনে বিচিত প্ৰপঞ্চ সংসাৰৰ কতো মহা ভোগী স্বৰ্গ ভোগ সুখে বঞ্চই কেহু মহা দৰিদ্ৰে কৰে মাত্ৰ বঞ্চই কাৰু দিব হৰিৰ সুন্দৰ নিৰূপম
কেহু মহা পুৰুষ গৰ ধৱ ৰাজা সম